নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিও আপোনালোকৰ ওচৰত কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। সাঁথৰসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ সাঁথৰটো হৈছে, অ' ৰান্ধনী বাই তয়ে কচোন কি শাকৰ গুটি নাই? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? উত্তৰটো হ'ব ঢেকীয়া। 2 নম্বৰ সাঁথৰটো হৈছে, কি বস্তু পুৰুষৰ সৰু কিন্তু মহিলাৰ ডাঙৰ? ভাবকচোন উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব ৱালেট বা মানি বেগ। 3 নম্বৰ সাঁথৰটো হৈছে, বছৰটোত মাত্ৰ এবাৰ কিনো আৰু বছৰটো শেষ হ'লে পেলাই দিওঁ। ভাবকচোন উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব কেলেণ্ডাৰ। 4 নম্বৰ সাঁথৰটো হৈছে, আই বুলিলে আঁতৰ হয়, বোপাই বুলিলে কাষ চাপে, এই দুই কি কোৱাচোন ভাই, ক'তনো সিহঁত থাকে? ভাবকচোন উত্তৰটো কি হ'ব পাৰে বোলো? ইয়াৰ উত্তৰটো হ'ব আমাৰ ওঠ দুটা। 5 নম্বৰ সাঁথৰটো হৈছে, জেঠীয়ে কি ৰং দেখা নাপায়? জেঠীয়ে কি ৰং দেখা নাপায়? ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? উত্তৰটো হ'ব ৰঙা ৰং। 6 নম্বৰ সাঁথৰটো হৈছে, একুৰি মহৰ দুকুৰি পঘা শুকুহি আহিছে বগা বৰ বগা। ভাবকচোন বাৰু উত্তৰটো কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ব ঢোল। 7 নম্বৰ সাঁথৰটো হৈছে, ক'লা বনত থাকে ক'লা ৰঙৰ প্ৰাণী, তেওঁ কেৱল পান কৰে ৰঙা ৰঙৰ পানী। ভাবকচোন বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব ওকণি। 8 নম্বৰ সাঁথৰটো হৈছে, সেউজীয়া ঘৰৰ ৰঙা কোঠা, তাত বহিছে ক'লা ৰঙৰ বেটা, ঠাণ্ডাত ইয়াক নাপাই দেখা, গৰমত ওলাই আহে বেটা। ভাবকচোন উত্তৰটো বাৰু কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হ'ব তৰমুজ। 9 নম্বৰ সাঁথৰটো হৈছে, কি কাম মানুহে ৰাতি কৰি ভাল পায়? ভাবকচোন বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হ'ব টোপনি মাৰি। 10 নম্বৰ সাঁথৰটো হৈছে, একেজনী কলি গাই ঘাটে ঘাটে পানী খায়, এইটো এটা বহুত সহজ সাঁথৰ। উত্তৰটো হ'ব বৰশী। 11 নম্বৰ এইটো ইমজি হয়, এই ইমজি কেইটাৰ ভিতৰত পৃথক ইমজিটো আনকেইটাতকৈ বাছি উলিয়াওকচোন আপোনালোকে। হয়, এইটোৱে হ'ব পৃথক ইমজিটো। আজিৰ বাবে এইখিনিয়ে। যদিহে আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ বাবে ধন্যবাদ।